ঐ পল ঐ ক আজি সঁচাকে বহুত গৰম পৰিছে ন? সঁচাবি আজি চেতিয়ানী আইতাৰ ঘৰত যোৱা বতৰহে হয় শুনাচোন, তোমালোকৰ এইখন পৰি গৈছিল। ধন্যবাদ। প্ৰথম অনুভৱ ভাল পোৱাৰ। কিবা এটা যেন ভাল লগা। মানুহ মাতৃ ভুলৰ দৰে, মানুহ মাতৃ প্ৰেম নহয় জানো? তোমাক দেখাৰ পৰা তোমাৰ কথা নভবাকৈ মনটোক বাধা দি ৰাখিব পৰা নাই। অনবৰতে তোমাৰ সেই খিলখিলীয়া হাঁহিটোৱে মোক বৰকৈ আমনি কৰে। তোমাৰ সেই দুচকুৰ কাজলত মই নিজকে হেৰুৱাই পেলাইছো। তোমাক বিচাৰো সেই সন্ধিয়াৰ সময়ৰ ধূপকাঠিৰ গোন্ধৰ দৰে এজনী মায়াবী প্ৰেমিকা হিচাপে। কোনো কাৰণ নোহোৱাকৈ তোমাক মিছ কৰিব লৈছো। তোমাৰ উপস্থিতি যেন মোৰ একমাত্ৰ কাম্য। হাজাৰ ব্যস্ততাৰ মাজতো তোমাক চোৱাৰ হেঁপাহেৰে সদায় যাওঁ জানা সেই ঠাইডোখৰলৈ। কি জানিবা তোমাক এবাৰ দেখোৱেই। তোমাৰ বাহিৰে একো মই নাজানো, তোমাৰ বাহিৰে একো মই নুবুজো। কেৱল তোমাৰ অনুভূতিবোৰ মই অনুভৱ কৰিব বিচাৰো। মোৰ সুখ দুখ সকলোবোৰ তোমাৰ মতে লগাই ল'ব বিচাৰো আৰু শেষত মোৰ মনটো তোমাক সম্পূৰ্ণৰূপে অৰ্পণ কৰি দিব বিচাৰো। মনত গুজৰি কুমৰি থকা কথাবোৰ তোমাৰ আগত কবলৈ এতিয়া নিজক প্ৰস্তুত কৰিছো। ঐ টাইমটো চা নাই এবাৰ। কিয় তোৰ হাততচোন ফোন আছেই, তাৰপিছত যে মোক সুধিছ কেইটা বাজিল। আৰু তোক মই অথনিৰ পৰা চাই আছো, তই বাৰে প্ৰতি ফোনটো চাই আছো। তোৰ হৈছে কি কচোন? কালি যে ছোৱালীকেইজনী দেখিছিলো আইচোন অহাই নাই এতিয়ালৈকে। সেইটো কথা মানে, সেইবাবে তোক উচপিচ লাগি আছে। শুন, HS ফাৰ্ষ্ট ইয়েৰ আৰু সীমান্ত ছাৰ ওচৰত টিউশ্যন কৰে, বাকী মই নাজানো। ছোৱালী পাগল বেঙা প্ৰেমত হাবুৰ দাবুৰ নিজেই, আৰু মই হলো ছোৱালী পাগল। তেন্তে তই মানুহৰ কথা কেনেকৈ গম পালি? হা, কালি তোৰ ৰূপ দেখি জানিবলৈ বাধ্য হলো। চৰি দে। পিছে আজি আহিব নাই কচোন? হয় কওকচোন, আজি বা আকৌ কি পৰি আহিল? মোৰ সকলো আছে, তোমাৰ চোৱাচোন। মোৰো আজি পৰিব লগা সকলো বস্তু বেগত ভৰাই থৈছো। তেন্তে
তোমালোকৰ নামটোকে পেলাই যোৱা। কি? অহ সৰি, তোমালোকৰ নামকেইটা ক'বা নেকি? আমাৰ নাম নকলেও হ'ব চাগে, এই নামহে লাগে। অ তো এই নাম সাগৰিকা। আমি যাওঁ ব'লা। তোমাৰ নামটো কোৱাচোন। আৰিয়ান ফুকন। যাওঁ আজিলৈ, চাই হ'ল যদি। অ'কে বাই। আজি এবাৰ ওলাই আহিব পাৰিবা নেকি? মই কথা এটা ক'বলৈ আছো। তোমাক ক'ব নোৱাৰো, তুমি আহিব পাৰিবানে? তুমি ক'ত আছা? সদায় এইটো সময়ত য'ত থাকো। পাপা বজাৰ গ'ল নেকি? কোৱা কোৱা সোনকালে, পাপা আহিব আগতে মই ঘৰ পাবগৈ আৰে লাগিব। ৰ'বা অলপ ৰৈতো লোৱা। অ'কে আৰিয়ান, কোৱা কি কথা কম কৈছিলা? পাপা মই তোমাক ভাল পাওঁ। আই লাভ ইউ সাগৰিকা। ময়ো তোমাক ভাল পাওঁ। পৰীক্ষা পাবহি হ'ল, তুমিও ভালদৰে পঢ়া শুনা কৰিব হ'ল। মানে আজিৰ পৰা তুমি মোক লগ কৰিবলৈ নাহা? মই কৈছো নেকি তেনেকৈ? অলপ কমাব লাগিব। শুনা শুনা, মই তোমাক বৰ ভাল পাওঁ। হে মই কি বেয়া পাওঁ? শুনা, কাইলৈৰ পৰা আমাৰ ঘৰত টিউচন কৰিবলৈ টাউনৰ পৰা ল'ৰা এজন আহিব। পাপা লগৰ এজনৰ ল'ৰা, পঢ়াটো বৰ ভাল।
এইবাৰ জিলাৰ ভিত্তিত প্ৰথম স্থান পাইছিল। আৰে মোক এইবোৰ কিয় কৈছা ন ভালহে কৰিবা আকৌ মই কি কৰিব লাগে তুমি যাবা মই যাওঁ মোৰ কাম এটা আছে আৰিয়ান মই তোমাক ভাল পাওঁ আৰিয়ান মই তোমাক ভাল পাওঁ ঐ তোৰ ফোন বাজি আছে কোন আৰিয়ান সাগৰিকা আমাৰে লগৰ হয় আমাৰে লগৰ হয় কিন্তু সাগৰিকাৰ অলপ বেছিয়ে লগৰ মোক চিনাকি কৰাই দিবা আকৌ তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত মোৰ লগৰ এজনৰ নামো আৰিয়ান সি ৰাজ্যৰ ভিতৰত টপাৰ হয় কোনো দৰকাৰ নাই তোমাৰ লগত চিনাকি কৰাব পৰা ইমান ভাল বন্ধু নহয় জাষ্ট ফ্ৰেণ্ড হে মোৰ কাম এটা আছিলে তোমালোক যাবানে বহিবা আমি যাওঁ বিয়া মোৰ কাম এটা আছে আয়ুষ্মান তুমি যাবানে আয়ুষ্মান তোমাৰ সদায় অলপ ৰ'ব গৈছে ঘূৰালৈ কিবা কাগজ দি পঠাব পাৰিবা ৰাতিও বহুত হৈছে এতিয়া দেখোন ঘৰত কোনো নাই খুৰীও নাই আয়ুষ্মান অকলে থাকিলে বেয়া নহ'বনে তোমালোক যাব পাৰা সাগৰিকা কাইলৈ লগ পাম সেইটো কথা মানে বা আৰু কিবা ক'বলৈ বাকী থাকিল জানো হা তোৰ দৰে মানুহৰ লগত কথা বা চিনাকি হোৱাটোৱে ভুল আছিল 4th ক্লাছ চালা আজিৰ পৰা মোৰ লগত আৰু কণ্টেক্ট নাৰাখিবি কথা তাৰ মানে সেইটো তোৰ দৰে মানুহৰ লগত মই গোটেই জীৱন বৰবাদ কৰিব নোৱাৰো নহয় পঢ়া শুনা ভাল ভদ্ৰ মই কাৰোবাক ভাল পাওঁ মই ভাবিছিলো তুমি মোৰ লগত অভিমান কৰি আছিলা কিন্তু নহয় তুমি মোৰ পৰা কেৱল সুবিধা বিচাৰি আছিলা মই তোমাক ভাল পাওঁ সাগৰিকা এনাফ ইমোশনাল ব্লেকমেইল বন্ধ কৰ ফোন ৰাখ কৰো ব্ৰেকআপ সালা সাগৰিকা তই আৰিয়ানৰ লগত কেনেকৈ এনেকুৱা কৰিব পাৰিলি তই জান কি তাৰ বিষয়ে বস আৰু মই তাৰ কথা শুনিব নিবিচাৰো জানিব লাগিব আৰু তহঁতৰ ইমান গাপ কৰিছে কিয় আজিৰ পৰা তোৰ আৰু আমাৰ মাজত কোনো সম্পৰ্ক নাই তহঁতি ইয়াৰ পৰা যাব পাৰ বল প্ৰিয়া বল যোৱাই নেকি তোমালোক যোৱা অকলে আছে ৰাখকে কৰা গৈ তাৰ পাছত কি হ'ল আৰে বাদ দে না তহঁতি কাইলৈ আৰিয়ান যাবগৈ আৰু তহঁতি আজি এইবোৰ কথা কৈ এটা মনটো কিয় দুখ দিছ নাই পল আৰিয়ানে মনৰ ক'ব নোৱাৰা কথাবোৰহে আমি কৈছোঁ আমিও বিচাৰোঁ আৰিয়ানে আগৰ কথাবোৰ পাহৰি যাওক আৰু আকৌ যেতিয়া লগ পাম আমাক আমাৰ সেই পুৰণা আৰিয়ানটোকহে পাম সি ভাবিছে চাগে তাৰ কথাবোৰ কোনেও নাজানে আমি সেইবাবেহে কৈছোঁ তেন্তে তাৰ মনৰ বুজাটো সি ক'ব নোৱাৰা কথাটো মই কৈ দিওঁ কাইলৈ মই যামগৈ গতিকে এতিয়া আৰু কাকো দুখ দিব নোৱাৰো ময়ো জানিব বিচাৰোঁ ভিলেইন কোন হয় তাৰ পাছত তোমালোকৰ চেতিয়াইনী আদায়হঁতৰ তাত যাম নে কি তেন্তে সেয়া মই কৈছোঁ সেয়া হ'ল সাগৰিকা আৰু তুমি মই তুমি সাগৰিকা সেই বন্ধুজন আৰিয়ান পুৰণি কথা এইবোৰ এতিয়া তোৰ শ্ৰদ্ধাঞ্জলি প্ৰিয়া কোৱা আৰিয়ান প্ৰিয়া কাইলৈ মই যামগৈ গতিকে প্ৰিয়াক্ষী কোৱা আৰিয়ান আকৌ কেতিয়া লগ পাওঁ একো ঠিক নাই
আজি মোক তহঁত সকলোৱে কথা দে আমি যাতে সদায় এনেকৈ বন্ধু হৈ থাকিম। ৰাতি বিমানবন্দৰত থ'বগৈ কোনে? বিৰু হেনা মেৰা বাৰু মোৰ অলপ বস্তু সামৰিব লগা আছে, গতিকে মই এতিয়া গৈ থাকোঁ দে। ঐ বিশ্বৰ টপ 10 কোম্পানীৰ বাবে আমাৰ বিয়ালৈ নাহিলে চাবি কিন্তু। সকলো ঘৰাঘৰি গ'ল। মোৰ তোৰ বাবে দিবলৈ এটি বস্তু থাকি গ'ল। এয়া ল। সেয়া মই তোক ভাল পাওঁ আৰিয়ান, বহুত দিনৰ পৰাই ভাল পাওঁ। মই সোনকালে ঘূৰি আহিম দে।